বৰষাৰণী বিষয়াক বিয়া পাতবা বৰষাৰণীক বিয়া পাতিব আহিছে এতিয়া মঞ্চত নুঠে হা মঞ্চত বাচ্চা মঞ্চতো উঠিব লাগিব কথাও ক'ব লাগিব হা আৰু ক'ব আহিছে মই কাজিয়া লাগোঁ তেওঁ কাজিয়া লাগে এই হাঁহি থকা দাঁতৰ আঁৰত মস্ত খং আছে বুইছা কিন্তু মই এটা কথা মন কৰিলোঁ যে মোৰ নামটো ঘোষণা কৰোঁতে ল'ৰাবিলাকৰ চিঞৰ বাখৰ বেছি আৰু ভাস্কৰ বৰুৱাৰ নাম ঘোষণা কৰোঁতে ছোৱালীবিলাকৰ চিঞৰ বাখৰ বেছি হৈছে লাভ নাই তেওঁৰ আছেও লাভ নাই বিবাহিত পুৰুষ তাৰ মাজতে আকৌ এটা সুকীয়াও আছে সেই মাজৰ পৰা পুৰুষ এজনে কৈছে অ' বৰষাবাৰ হাজবেণ্ডক বৰ হেণ্ডচাম লাগিছে আজিকালি ক'ব নোৱাৰি আকৌ ঠিক নাই ল'ৰাকো বিশ্বাস কৰিব নোৱাৰি এতিয়া জিয়াৰুল ডাঙৰীয়াই মোক যেতিয়া ফোন কৰিছে মোক কৈছে মই মানে সুধিছোঁ যে মই কি কৰিম অনুষ্ঠানটোলৈ যাম মই যে কেনেধৰণেৰে মই তাতে আপুনি মোক বিচাৰিছে বাইদেউ আপোনাক আৰু ক'ব লাগেনে আপুনি আৰু জমাই দিব আৰু মই কৈছোঁ জমাই দিবতো কেনেকুৱা মই কেনেকৈ জমাই দিম আপুনি আৰু বাইদেউ ক'ব লাগে নেকি ল'ৰা ছোৱালীখিনিক লৈ অলপ জমাই দিব মই কৈছোঁ জমাই দিব মানে ঠিক আছে আজিকালি আগতে মই বিহু অনুষ্ঠানত কিবা কিবি কওঁ তাৰমানে আপোনালোকে বেহাৰবাৰী আউটপোষ্ট চাই চাগে মোক দেখিছে নেকি কালি তাৰ নাম নাজানো নেদেখিলে বিপদ হ'ব কিন্তু চাব লাগিব তো আমাৰ বেহাৰবাৰী আউটপোষ্টত এটা ডাইলগ আছে ধেমালিৰ চলেৰে কওঁ সঁচা কথা গতিকে আগতে বিহু অনুষ্ঠানসমূহত ধেমালিৰ চলেৰে সঁচা কথা কৈছিলোঁ কিন্তু আজিকালি বাপ্পা ঐ কথা ক'বলৈ ভয় হৈছে নহয় এই যে লাইটবিলাক জ্বলি আছে জোনাকী পৰুৱা নিচিনা এই মোবাইল ফোনকেইটা কওঁ কিবাকে এই গুৰি আৰু মাজতে ক'ৰবাত কাটি মেলি আতি গুৰি নোহোৱাকৈ ভিডিঅ' এটা বনাই পেলাই দি দিব অ' চাওক বৰষা বাইদেৱে দণ্ডুৱাত কি ক'লে বৰষা বাইদেৱে দিলে ডাঙৰ কথা একদম দি পেলাই এনেকুৱা বনাই পেলাব নিজৰে চাই ভয় লাগে মই কি কৈছিলোঁ মই কিবা ডাঙৰ কথা কৈছিলোঁ নেকি কথা ক'বলৈকে ভয় হৈছে জানেনে এই মোবাইল ফোনটো আৱিষ্কাৰ হোৱাৰ পিছত ৰাম 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 আমাৰ যে ইমান বিপদ হৈছে ঐ প্ৰতিটো খোজ দিলে আমি আজিকালি কেনেকৈ খোজ কাঢ়োঁ জানে এনেকৈ ফুৱাই খোজ কাঢ়িবলগীয়া হয় ৰাম 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 এই মোবাইল ফোনটোৰ পৰা কেৱল এয়াই নহয় আৰু বহুত কিবা কিবি হৈছে গাঁৱত হৈছে নাই নাজানো কিন্তু চহৰততো বহুত পৰিৱৰ্তন হৈছে যেনেকৈ এতিয়া আমাৰ শৈশৱত আমি ঘৰ খেলিছিলোঁ ইয়াতে আজিকালি ঘৰ খেলেনে ল'ৰা ছোৱালীয়ে খেলা ইয়ে ৰাম মই ইয়ালৈ গুচি আহিম দেই কেতিয়াবা ঘৰ খেলিবলৈ ভাই মই ক'বলৈ ওলাইছিলোঁ মোৰ ল'ৰা ছোৱালী হ'লে ইয়ালৈকে পঠিয়াই দিম ঘৰ খেলিবলৈ চহৰত ঘৰ নেখেলে এতিয়া মোৰ ভতিজাটোৱেই নেখেলে কি ক'ম ভতিজাটোক সুধিলে কি কৰি আছা অ' মিহি মই জম্বি মাৰি আছোঁ জম্বিক গুলিয়াই আছোঁ চোৱা মোবাইলটো পিটিকি যি এই ৰেড কালাৰবিলাক জম্বি আৰু এই গ্ৰীণ কালাৰটো মই আগতে আমি মাৰ্বল খেলোঁ এনেকৈ গুৰু হাত দি মাটিত এক পাক ঘূৰি দিওঁ এটা গাঁত হৈ যায় কাৰ মনত আছে গাঁত হৈ যায় আৰু সেইটোক কি বুলি কয় পিল তাতে মাৰ্বলটো যিয়ে প্ৰথমতে সেই গাঁতটোত ভৰাব পাৰিব সি বাকীবোৰৰ মাৰ্বলবিলাক টিকাব লাগিব আৰু যেইটা মাৰ্বল টিকাব সেইটা মাৰ্বল তেওঁৰ হৈ যাব গতিকে সেইবোৰ খেল আছিল সেইবোৰ খেল লাহে এতিয়া নোহোৱা হৈ আহিছে গতিকে ক'ৰবাত বিজ্ঞানে আমাক বহুত আগলৈ লৈ গৈছে কিন্তু ক'ৰবাত বিজ্ঞানত বাৰু মানৱতা হেৰাই গৈছে নেকি মানুহৰ মাজৰ সেই সৰু আনন্দবোৰ সৰু ভাল লগাবোৰ এই যে আমি একেলগে বহি আগতে আড্ডা দিওঁ আবেলি চাহ খাওঁ একেলগে কাৰোবাৰ কথা পাতোঁ সেইবিলাক বস্তু যে নোহোৱা হৈ গৈছে আজিকালি কাৰোৰ প্ৰতি সময় নাই কিন্তু তাৰ মাজতে জিয়াৰুল দাই কোৱা নিচিনাকৈ আজি মই আপোনালোকৰ মাজত উপস্থিত হৈছোঁহি অকণমান ভাবিছোঁ হাঁহিৰ খোৰাকি দিম বুলি কিন্তু এতিয়া কেনেকৈ দিম সেইটোহে বৰ ডাঙৰ কথা হৈছে বা যি হওক এইখিনিতে এওঁ কিবা ক'ব নেকি কথা ক'বলৈ খুব ভয় খায় মোকে কয় অকল ঘৰত বহুত কথা কয় তেতিয়া মই মনে থাকোঁ এওঁ ঘৰতে বহুত কথা কয় আৰু মই শুনি থাকোঁ মনে বাকী আপোনালোক সকলো ভালে থাকক
ধাৰাবাহিকখন মই বেহাৰবাৰী আউটপোষ্টত এতিয়া আপোনালোকৰ মাজত প্ৰায়ে ওলাই থাকিম, গতিকে আপোনালোকে মোক পাই থাকিব, এনেকৈ লগ পাই থাকিম। বাকী সংলাপ এটা কওঁ, সংলাপ এতিয়া মোৰ কৰুণ সংলাপহে মুখস্থ থাকে নহয়, জমনি সংলাপ একো মুখস্থই নাথাকে, কৰুণো বিশেষ মুখস্থ নাথাকে। আৰু কৈছিলে জমাবলৈ কৈছিলে, তেতিয়া মই কৈছিলোঁ মইতো গায়িকা নহয়, মই জমাব পাৰিলোঁহেঁতেন, এতিয়া মই দুটামান গান গাই দিলোঁহেঁতেন, মোৰ দুটা হিট গান গাই দিলোঁহেঁতেন, চাৰিওফালে একেবাৰে জমি গ'লহেঁতেন, ল'ৰাবিলাকে একদম নাচিলেহেঁতেন বাঁহত উঠি উঠি বোকাত লেটি পেটি হৈ। এতিয়া মইতো গায়িকাও নহয়, সেইকাৰণে মাক বাপেকৰ কথা শুনিব লাগে জানানে। মোৰ মায়ে সৰুতে মোক গালি পাৰি পাৰি গান শিকাবলৈ লৈ গৈছিলে, এই শাস্ত্ৰীয় সংগীত, যি মাষ্টৰে কাণত ধৰি উঠা বহা কৰিবলৈ দিলে, ঘৰত আহি প্ৰেক্টিছ নকৰোঁ, গতিকে কাণত ধৰি উঠা বহা কৰিবলৈ দিলে। মই কৈছোঁ কাণত ধৰি উঠা বহা কৰিব দিছে মাষ্টৰে, আজিৰ পৰা গান নিশিকোঁ বুলি নিশিকিলোঁ। মধ্যমালৈকে গান শিকিছিলোঁ, তাৰপিছত নিশিকিলোঁ। কিন্তু আজি গান, এই ইক'টো কমাই দিয়া না, ৰিভাৰ্ভটো কমাই দিয়া না অকণমান। এই চাউণ্ডৰ দাদাই ক'বাই নোৱাৰে, আপি চাই চাই ক'বাই নোৱাৰে মই কি কৈ আছোঁ। তাৰপিছত মই মাৰ যদি কথা তেতিয়া শুনিলোঁহেঁতেন, এতিয়া অৱসৰ সময়ত মই গান গাব পাৰিলোঁহেঁতেন নে? যেনেকৈ আজিকালি গায়ক গায়িকাসকলে অৱসৰ সময়ত অভিনয় কৰে, ঠিক তেনেকৈ মই অভিনেত্ৰীয়ে অৱসৰ সময়ত গান গাব পাৰিলোঁহেঁতেন। আজি কিমান জমাব পাৰিলোঁহেঁতেন গান গাই। গতিকে গানৰো যিহেতু অভ্যাস নাই, এতিয়া মই গান গাবলৈ হ'লে আপোনালোক ইয়াত নাথাকে আৰু চব লৰ মাৰিব ঘৰলৈ। বা যি হওক সংলাপ দুটামানকে ক'ম, কিন্তু তাৰ আগতে কমিটিৰ কিবা আছে নাই, অকণমান এপাক নাচি দিম। আৰু নাচৰ কথাও মানে গ্ৰুপ এটা হ'লে ভাল হয়, সেইটো আকৌ জিয়াৰুল দাই একো নক'লে নহয়। মই ভাবিছিলোঁ গ্ৰুপ এটা লৈ আহি নাচিম, অকণমান প্ৰগ্ৰেম এটা কৰিম, তেওঁ আৰু ক'লে এনেই হাঁহি থাকে। মই চোৱা জিয়াৰুল দা, মানে মই ডান্সৰ গ্ৰুপ এটা লৈ গ'লে আচলতে পইচাটো ইমান লাগিব। হা বাইদেউ? তাৰপিছত মানুহজনৰ হাঁহিটো নোহোৱা হৈ যায়। তেতিয়া জানে কিয়ে কয়, জানো ককাইটি, তহঁত লিখা পঢ়া জনা মানুহবিলাকে কি কথাত কি মেৰপাক লগাই কওঁ মই ধৰিবকে নোৱাৰোঁ। পিছে এটা কথা মই ঠিকেই ধৰিব পাৰিছোঁ, মনোমোহন ৰুদ্ৰ আৰু তপুধৰে মোক ভোক লালসাৰ জুইত সেকি মাৰিব খুজিছিলে, আৰু তই ককাইটি ৰস দিবলৈ আহি মোৰ কামি হাৰ কেইডালতো বিষ ঢালি দি গলি। ৩২ বছৰীয়া জানকীয়ে কাকো বিয়া কৰাম বুলি কোৱা নাছিলে। তহঁত কোনো মোৰ বিচনাৰ ওচৰৰ বেৰত ৰাতিখন টুকুৰিয়াবও নালাগে, মোক মালভোগ কলেকাশীও নালাগে, আৰু মোক ৰঙা ফুলামবাৰীৰ চাদৰো নালাগে। মইতো কাহানিও তহঁতৰ ওচৰলৈ যোৱাগৈ নাই, তহঁতে মোক মৰিবও নিদিয়, শান্তিত জীয়াই থাকিবও নিদিয়। তহঁতৰ মনবিলাক ইমান পয়া লগা কিয় ককাই? কিয়? ধন্যবাদ ধন্যবাদ ধন্যবাদ। আচলতে দৰ্শকৰ বৰষাবাক এৰিবলৈ মন নাই, হয় নহয়? আচ্ছা আচ্ছা আচ্ছা, গম পাইছোঁ বাৰু। ভাস্কৰে আকৌ মোক ধৰি থাকিলে বেয়া পাব নহয় বেলেগে। বিপুল দাবী, বিপুলটো কোন হয়? মাতি আনকচোন, কোন বিপুলে দাবী কৰিছে? বিপুলৰ এটা লেচন ল'ব লাগিব, কোন বিপুল? বাকী চিঞৰি থকা কেইজনৰ কাইলৈ ৰাতিপুৱাহে ৰচোন তহঁতি কলৈ যাওঁ। কি হ'ল? মাতটো কি হ'ল তোৰ? এই কালি বৰষাবা আহিছিল নহয়, চিঞৰ বাকক কৰিলোঁ, মাতটো নোলোৱা হ'ল। এনেকুৱা হ'ব অৱস্থাটো, ভাল পাম তেতিয়া। মই কি কৰিম এতিয়া মাইক্ৰফোনটো লৈ পেলাই? হেই নেপায়। মই এইখিনিতে হালধিবাৰী যুৱ সংঘৰ প্ৰতিজন সদস্যক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো এনেকুৱা ইমান সুন্দৰ অনুষ্ঠান এটা আয়োজন কৰিছে। সকলোৱে দিয়কচোন আপোনালোকে আহি একেলগে এটি সংগীতানুষ্ঠান উপভোগ কৰাৰ এই সুবিধাকণ কৰি দিছে। নহ'লেতো এতিয়া ভাত চাত খাই মেলি শুলোহেঁতেন, হয়নে নহয়? ধুনীয়াকৈ বিচনাত গৰমত, এই গৰমতো বহি বিচনী মাৰি মাৰি চাই আছে। আইঅ' একো নহয়, মাৰক বাইদেউ, লাজ নকৰিব। বিচনী মৰাটো আমাৰ অধিকাৰ, আমাৰ অধিকাৰ। ই এক মাৰিব লাগিব বিচনী।
স্কুলত আকৌ যেতিয়া আগতে কাৰেণ্ট যায় এনেকৈ বহিয়েদি এনেকৈ বিচিলে মাষ্টৰণীজনীয়ে কয় কিয় বিচিছা ভাবি লোৱা কাশ্মীৰত আছা আৰে কাশ্মীৰত আছোঁ বুলি কেনেকৈ ভাবিম গৰমত একে কাৰেণ্ট নাই জোল বৈ আছে